দেখা পাইছোঁ তেওঁলোকে সাজি কাজি ওলাই আহিছে আৰু যি এই আদিবাসীসকলৰ পৰম্পৰা পৰম উৎসৱ এই পৰম উৎসৱ উপলক্ষে তেওঁলোকে সাজি কাজি ওলাই আহিছে আজি পৰম উৎসৱ হ'ব ন এই আদিবাসীসকলৰ কৰম পূজা যিখন পূজা হ'ব সেই চাই আছে মাই বিচনা হাই হ'লে বোলো তো আহি আমি চৈবাৰী বাগান পালোৱে তো আমি চৈবাৰী বাগান অলপ ৰখিছিলোঁ আপোনালোক খালোঁ তো আমি আগলৈকে গৈ আছোঁ তো এয়া আমি চৈবাৰী বাগানৰ মাজে মাজে অলপ ফুৰি আছোঁ আপোনালোকক দেখুৱাইছোঁ চৈবাৰীৰ মাজে 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 আমি ফুৰি আছোঁ আমাৰ ভিউবিলাক চাওক না কি ধৰণৰ ভিউ হ ভাই একজন যেনে আপোনালোকে চালে গম পাব যেনিবা বহাগৰ বতৰত আমি আহি পাইছোঁ এনেকুৱা পৰিৱেশ মানে সেউজীয়া চাৰিওফালে চাহ বাগিচা আমি সেই চাহ বাগিচা গৈ আছোঁ তো এয়া আমি চৈবাৰী বাগানৰ মাজে মাজে গৈ আছোঁ চৈবাৰী বাগানটো এৰিলোঁ এইখন কি বাগান কয় নাজানো তো চাহ বাগিচা মাজে মাজে আমি গৈ আছোঁ হয় জীৱনত নেদেখা ঠাই এনেকুৱা ঠাই মাজে মাজে গৈ আছোঁ জীৱনত কিবা এটা আহাই নাই কোনো দিনত তো সেইবিলাক ঠাইক দি আমি আজি গৈ আছোঁ कौन है ये लोग कहाँ से आते हैं ইফালে সোমাই কৰম পূজা চাবলৈ কিয় জনগোষ্ঠীসকলৰ পৰম্পৰা পূজা আৰু এই কৰম পূজা চাবৰ কাৰণে আহি পালোঁ ইয়াত আহি শুনা পালোঁ কৰম পূজা সেয়েহে কৰম পূজা চাবৰ কাৰণে আমি আহি পালোঁ আপোনালোকক দেখুৱাই আছোঁ যেতিয়া এই প্লেচখন আহি পাইছোঁহে আমি এইখন প্লেচতে কৰম পূজা হয় তো আপোনালোকক মই দেখুৱাই আছোঁ তেওঁ পুতলাবিলাক সাজাই ৰৈছে এনেকৈ আৰু এয়া ওচৰত এইবিলাক দোকান সাজিছে সৰু সৰু পুতলাৰ দোকান চালে গম পাব এনেকুৱাকৈ দোকানবিলাক সাজি ৰাখিছে চাৰিওফালে তো এতিয়া আমি ভিতৰলৈকে সোমাই গৈ আছোঁ তেওঁলোকৰ এইটো কি আছে নাজানো এখন পৰম্পৰা আছিলে বিৰচা মুণ্ডা সেই মুণ্ডা আছিলে তো আমি এইখন এণ্ট্ৰি গেটখন স্বাগতম জনাইছিলে বিৰচা মুণ্ডা ষ্টেডিয়াম তো আমি ষ্টেডিয়ামৰ ভিতৰলৈকে সোমাই আহিলোঁ আজি কৰম পূজাৰ মেলা আছে তো এখন ষ্টেডিয়াম হয় বিৰচা মুণ্ডা ষ্টেডিয়ামৰ চাৰিওফালে এতিয়া গৈ আছোঁ যিহেতু ষ্টেজখন আছে তো ষ্টেজখনত মই উঠি আপোনালোকক দেখুৱাম এইখনে আছিলে মেইন ষ্টেজখন এইখন সজাই পেলাই ৰাখিছে তো আপোনালোক মই দেখুৱাই আছোঁ এইখনে আছিলে আজি ষ্টেজখন এইখনে আছিলে কৰম পূজাৰ উৎসৱ চালে গম পাব এই কৰম জহা কৰম আৰু এইটো উৎসৱ আজিয়ে হ'ব যিটো চাহ বাগিচা জনগোষ্ঠীৰ লোকসকলৰ কাৰণে এইটো হয় তো তেওঁলোকে সাজে পৰা ৰাখিছে তেওঁলোকৰ জনগোষ্ঠী তেওঁ যি পৰম্পৰা আছে তেওঁলোকে সেই পৰম্পৰা অনুযায়ী তেওঁলোকৰ উৎসৱ পালন কৰিব আৰু তেওঁলোকক উৎসৱ পালন কৰাৰ কাৰণে তেওঁলোকে সজাই পৰা আৰম্ভ কৰিছে তো আপোনাৰ সন্ধিৰ পিছত আপুনি দেখিব পাবই যে দিনজোৰা কাৰ্যসূচী আৰু গোটেই ৰাতিৰ কাৰ্যসূচী হ'ব তো আপোনালোকে চাই থাকক চাউণ্ড ছিষ্টেম তেওঁলোকে চেক কৰি আছে চাউণ্ড ছিষ্টেমটো সজাই পৰা ৰাখিছে দাদাহঁতে তো আপোনালোকে সন্ধিৰ পিছত দেখিবই পাৰিব যি আদি সমাজৰ কৰম পূজা এটা ১৮তম বাৰ্ষিক কৰম পূজা জহা কৰম আদিবাসীসকলৰ জহা কৰম ১৮তম বাৰ্ষিক কৰম পূজা ৰাখিছে আপোনালোকক চেষ্টা কৰিম দেখাবলৈ কাৰণে যিমান পাৰোঁ চাই থাকক এই আদিবাসীসকলৰ কৰম পূজা যিখন পূজা হ'ব সেই পূজাস্থলী এইখনেই আছিলে সেই পূজাস্থলীখন ইয়াতে তেওঁলোকে পূজা অৰ্চনা কৰিব আৰু এইখনেই আছিলে তেওঁলোকক বহুত সজাই পৰাই ৰাখিছে তেওঁলোকে ধুনীয়াকৈ আৰু ইয়াতে হ'ব কৰম পূজা তো আপোনালোকে দেখিবলৈ পাইছে এইখনতে হ'ব কৰম পূজা এই কৰম পূজাটো সজাই পৰাই ৰাখিছে তেওঁলোকে আজি ৰাতি এই কৰম পূজা কৰিব ধুনীয়াকৈ আটক ধুনীয়াকৈ সজাই পৰাই ৰাখিছে তেওঁলোকে যি তেওঁলোকৰ পৰম্পৰা সেই পৰম্পৰা অনুযায়ী তেওঁলোকে বহুত সজাই পৰাই ৰাখিছে তো আপোনালোকে চাই থাককচোন মই যিমান পাৰোঁ আপোনালোকক দেখাবৰ কাৰণে মই চেষ্টা কৰি আছোঁ যিহেতু আপোনালোকে চাই থাকক এইখনে আছিলে জহা কৰম উৎসৱ আদিবাসীসকলৰ পৰম্পৰা উৎসৱ যিটো ১৮তম বাৰ্ষিক কৰম উৎসৱ এইখনেই আছিলে এই জহা কৰম উৎসৱ
তো আপোনালোকে মই দেখুৱাব মানে চেষ্টা কৰি আছোঁ, যিমান পাৰোঁ আপোনালোকক দেখুৱাম মই। তো এইখনেই আছিলে জহা কৰম উৎসৱ। আদিবাসী সমাজৰসকলৰ তেওঁলোকৰ এয়া সাজি পাৰি ওলাই আহিছে, সেই টিকলিমান কেইটামান ভণ্টি আহি আহিছে সাজি কাজি। তেওঁলোকে কৰম উৎসৱ যিটো কৰম পূজা তেওঁলোকে পূজা কৰিব আৰু পূজা কৰিব। এইখনতে আছিলে পূজা থলী, এইখনতে পূজা অৰ্চনা কৰিব তেওঁলোকে। যি তেওঁলোকৰ পৰম্পৰা আছিলে সেই পৰম্পৰা অনুযায়ী তেওঁলোকে পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে সাজি কাজি ওলাই আহিছে। আজি যিটো কৰম উৎসৱ সেই কৰম উৎসৱ উপলক্ষে তেওঁলোকে আগবাঢ়ি আহিছে উদযাপন কৰিবৰ কাৰণে। তো আপোনালোকে চাই থাকক। এয়া মই আহি তেওঁলোকৰ মন্দিৰসকলক দেখা পাইছোঁ, তেওঁলোকে সাজি কাজি ওলাই আহিছে। আৰু যি এই আদিবাসীসকলৰ পৰম্পৰা কৰম উৎসৱ, সেই কৰম উৎসৱ উপলক্ষে তেওঁলোকে সাজি কাজি ওলাই আহিছে। আজি কৰম উৎসৱ হ'ব ন? কেতিয়াৰ পৰা হ'ব? কেতিয়াৰ পৰা আৰম্ভ হ'ব? এখন নকয় যে বুলি বাইদেউ কেতিয়াৰ পৰা আৰম্ভ হ'ব? 5:30 পূজা হ'ব সন্ধিয়া। আজি গোটেই ৰাতি চলিব নেকি? গোটেই ৰাতি চলিব। এই যে ফাংচনো হ'ব নেকি? কিবা ফাংচনো হ'ব? ঠিক আছে, আপোনালোকে শুনিলেই যিহেতু কৰম উৎসৱ উপলক্ষে তেওঁলোকে যি উৎসৱ উলহ মালহেৰে আজি পালন কৰিব, তেওঁলোকৰ যি পৰম্পৰা উৎসৱ আছিলে সেই উৎসৱ আপোনালোকে দেখুৱাব চেষ্টা কৰিছোঁ। তেওঁলোকক উৎসাহ হৈ আহিছে তেওঁলোকে কৰম উৎসৱ দেখুৱাবৰ কাৰণে। তো আপোনালোকে চাই থাকক। তো তেওঁলোকে কৰম পূজা তেওঁলোকে আগবাঢ়ি আছে, গৈ আছে। তো আহি পাইছোঁ যদি চাওঁ মেলা বাৰীখন অলপ ফুৰি চাওঁ। নেদেখিলেও বেয়া লাগে ন, মেলা বাৰী আহিছোঁ ভাই, মেলাৰ কথা নেৰিলেওতো একবাৰ দেখি যাওঁ নে কি কয় দাদা? समझ रहे हो ना? দাদা ক'ৰ পৰা আহিছে? চাপৰৰ পৰা। এই দাদা আমাৰ দোষৰে মানুহ দেখো। দাদা দে চশমা দেখাচোন, দুই এখন আমি চশমা চাওঁ দে। তো আমি চশমা চাই লওঁ, দেখো চাপৰৰ পৰা আহিছে দাদাই। আও খুৰা মজা খাতৰা ন? চাওঁ মই পিন্ধি চাওঁ কেনে লাগে। চশমা অলপ বেয়া নাছিলে, তাকে চিধা কৰি আছে দোকানী দাদাটোৱে। বঢ়িয়া, অ'কে হৈ গৈছে। তো এতিয়া পিন্ধি চাওঁ। মজা। চাওঁ মই এবাৰ পিন্ধি চাওঁ কেনে লাগছে। এইখন মই পিন্ধিছো, চালে গম পাব। এইখন আছিলে দাম বহুত খুজিছে দাদা, কি কৰে চাওঁ। ইমান সুন্দৰ ময়ূৰ বনাইছে দেখছ ন? হ'ব গোটেই ৰাতিয়ে হ'ব, যিহেতু গোটেই ৰাতি যোৱা কাৰ্যসূচী। তো আমাৰ বহুত দূৰৰ পৰা আহিছোঁ, যাব লাগিব। ইমান গোটেই দিন থাকিবও নোৱাৰিম, তো সেয়েহে ভাবিলোঁ আমি এতিয়া অলপ লাহে লাহে ওলাই যাব লাগিব আৰু। তো বজাই আমি ওলালোঁ। এইখন আছে মেইন এণ্ট্ৰি গেটখন, আৰু এইখনে আমি ওলাই আনিলোঁ।
তো এতিয়া কৰম পূজা বাই বাই। তো আমি এতিয়া ঘৰত যাম, যিহেতু আমি ৰাতি নাথাকোঁ। তো ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।